বন্ধুসকল, জব ইন আছামৰ আজিৰ এমপ্লয়মেণ্ট নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ খবৰত কি কি চাকৰি আছে তাৰ বিষয়ে আমি চাই লওঁ। প্ৰথমতে আছে APSC চাকৰি আছে, তাৰপিছত ইণ্ডিয়ান আৰ্মিৰ চাকৰি আছে, তাৰপিছত মাজগাঁও ডক শ্বিপ বিল্ডাৰৰ চাকৰি আছে আৰু ইণ্ডিয়ান নেভিৰ চাকৰি আছে। জবসমূহৰ বিষয়ে বিতংকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে নিশ্চয় চাব। বন্ধুসকল, APSCৰ যিটো চাকৰি আছে ইয়াৰ এই পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ JAA। ইয়াৰ বাবে আপোনাক কমপ্লিট কৰিব লাগিব গ্ৰেজুৱেশ্যন আৰু ইয়াৰ এডিশ্যনেল আপোনাৰ লগত থাকিব লাগিব 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট নহ'লে ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। তাৰ উপৰিও আপোনাৰ MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, MS এক্সেছ আৰু ইণ্টাৰনেটৰ নলেজ থাকিব লাগিব। বন্ধুসকল, এই চাকৰিৰ কাৰণে আপোনাক দৰমহা দিয়া হ'ব 14,000ৰ পৰা 60,500 টকা আৰু ইয়াৰ গ্ৰেড পে হ'ব 8,700 টকা। বন্ধুসকল, এই চাকৰিৰ কাৰণে বয়স হৈছে 21 বছৰৰ পৰা 40 বছৰ আৰু এই এপ্লিকেশ্যন প্ৰচেছ অনলাইনৰ জৰিয়তে হ'ব। বন্ধুসকল, APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট ডেটছসমূহ আমি চাই লওঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 3 জানুৱাৰী 2022 আৰু লাষ্ট ডেট হ'ল 31 জানুৱাৰী 2022। যিহেতু বন্ধুসকল এই ৱেবছাইট বহুত শ্ল' হৈ থাকে, গতিকে যিমান সোনকালে পচিবল হয় সিমান সোনকালে আপোনালোকে অনলাইন কৰি লওক। অনলাইন কৰাৰ কাৰণে যিটো লিংক আছে আৰু ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপুনি ডাইৰেক্ট গৈ অনলাইন কৰি ল'ব পাৰিব। তাৰপিছত বন্ধুসকল, এতিয়া নেক্সট জবৰ আপডেট আমি চাই লওঁ। বন্ধুসকল, তাৰপিছত 2 নম্বৰত আছে ইণ্ডিয়ান আৰ্মিৰ জব আছে। ইণ্ডিয়ান আৰ্মিৰ জাজ এডভোকেট জেনেৰেল JAGৰ পোষ্ট খালী আছে। এই চাকৰিৰ কাৰণে LLB ডিগ্ৰী লাগিব। ইয়াৰ উপৰিও কেণ্ডিডেটজন যিকোনো ষ্টেট নাইবা চেণ্ট্ৰেল বাৰ কাউন্সিলৰ লগত ৰেজিষ্টাৰ থাকিব লাগিব। এই চাকৰিৰ কাৰণে বয়স লিমিট হৈছে 21 বছৰৰ পৰা 27 বছৰ। এই চাকৰিৰ কাৰণে চেলাৰী হ'ব 56,100 আৰু এই চাকৰিৰ কাৰণে যিটো আবেদন প্ৰক্ৰিয়া আছে সেইটো অনলাইন এপ্লিকেশ্যনৰ জৰিয়তে হ'ব। তাৰপিছত বন্ধুসকল, এই চাকৰিৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া 19 জানুৱাৰী 2022 ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 17 ফেব্ৰুৱাৰী 2022। বন্ধুসকল, এই চাকৰিৰ অনলাইন এপ্লিকেশ্যনৰ যিটো লিংক আছে আৰু এডভাৰটাইজমেণ্টৰ ডিটেইলছ যিটো PDF আছে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে গৈ কেনে আপুনি চেক কৰি ল'ব পাৰিব আৰু অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তাৰপিছত বন্ধুসকল, এতিয়া নেক্সট জবৰ আপডেট চাওঁ। বন্ধুসকল, 3 নম্বৰত আছে মাজাগন ডক শ্বিপ লিমিটেডৰ পোষ্ট বহুতকেইটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে অলমষ্ট অল ITI ডিপাৰ্টমেণ্টৰ পোষ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন লাগিব ITI পাছ হ'ব লাগিব ইন ৰিলেভেণ্ট ট্ৰেডত, অৰ্থাৎ যিটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে সেই পোষ্টত আপুনি ITI পাছ হ'ব লাগিব। ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। এজৰ যিটো লিমিট দিছে 18ৰ পৰা 38 বছৰ লিমিট দিছে আৰু চেলাৰী হ'ব 13,200ৰ পৰা 79,380 ৰুপিজ। এই চাকৰিৰ কাৰণে আপোনালোকক অনলাইন আবেদন কৰিব লাগিব, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰ পৰা গৈ আপুনি ডাইৰেক্ট অনলাইন কৰিব পাৰিব। বন্ধুসকল, এই চাকৰিৰ কাৰণে অনলাইন আবেদন ষ্টাৰ্ট হৈছে 25 জানুৱাৰী 2022 আৰু শেষ হ'ব অৰ্থাৎ লাষ্ট ডেট আছে 8 ফেব্ৰুৱাৰী 2022। গতিকে বন্ধুসকল, ছাৰ্ভাৰ প্ৰব্লেম যাতে নহয় তাৰ কাৰণে অতি সোনকালে গৈ কেনে আপোনালোকে অনলাইন কৰি লওক। অনলাইন কৰাৰ কাৰণে যিটো লিংক আছে সেই লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে গৈ কেনে ডাইৰেক্ট আপোনালোকে অনলাইন কৰিব পাৰিব। তাৰপিছত বন্ধুসকল, নেক্সট জবৰ আপডেট চাওঁ। তাৰপিছত 4 নম্বৰত আছে ইণ্ডিয়ান নেভিৰ ভেকেঞ্চি আছে। বন্ধুসকল, ইণ্ডিয়ান নেভিৰ 10+2 যিটো BTech এণ্ট্ৰি আছে, পাৰ্মানেণ্ট কমিশ্যনৰ যিটো এণ্ট্ৰি আছে তাতে ভেকেঞ্চি আছে। এই ভেকেঞ্চিৰ কাৰণে ষ্টুডেণ্ট এজন 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু 70% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আৰু 50% মাৰ্কছ থাকিব লাগিব ইংলিছত, অৰ্থাৎ ইংলিছত ক্লাছ 10 নহ'লে 12ত 50% থাকিব লাগিব আৰু 70% এভাৰেজ থাকিব লাগিব ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্সত।
সো বন্ধুসকল আদাৰ কোৱালিফিকেশ্যন যদি চাওঁ এই পোষ্টৰ কাৰণে তেনেহ'লে JEE মেইন যিটো আছে 2021ৰ BE আৰু BTech এক্সামৰ কাৰণে সেইটো কোৱালিফাইড হ'ব লাগিব। এই জবৰ কাৰণে যিটো এজ লিমিট আছে ইয়াতে আপোনালোকে চাব পাৰে আৰু চেলাৰি যিটো আছে ইয়াৰ কোনো মেনশ্যন কৰা নাই আৰু এই জবৰ কাৰণে যিটো আবেদন প্ৰক্ৰিয়া আছে সেইটো অনলাইন প্ৰক্ৰিয়া হ'ব। বন্ধুসকল ইণ্ডিয়ান নেভিৰ যিটো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে এইটো 27/1/2022ত ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আছে 8/2/2022। এই জবৰ কাৰণে এপ্লাইৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এডভাৰটাইজমেণ্টখন ডিটেইলছ এডভাৰটাইজমেণ্ট যিখন আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতে গৈ আপোনালোকে ডিটেইলছ চাব পাৰে। বন্ধুসকল ভিডিঅ'টোত আজি এইখিনিয়ে আছিল। যদি আপুনি চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে ডেইলি আপোনালোকে লেটেষ্ট যিবিলাক চাকৰিৰ খবৰ আহে সেইবিলাক যাতে আপোনালোকে পাই থাকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।